নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো মোৰ কম্পিটিটিভ ষ্টাডিজ ইউটিউব চেনেলটিলৈ আজি মই আসাম জিকেৰ বহুত এটা ইম্পৰ্টেণ্ট টপিক যোনটো হ'ল অসমত প্ৰথমবাৰৰ বাবে যিবিলাক ঘটনা হৈছিল সেই ঘটনাবোৰ মই আলোচনা কৰিম আজিৰ ভিডিঅ'টোত সো আজিৰ ভিডিঅ'টোৰ টপিকটো হ'ব অসমৰ প্ৰথম সো ইয়াতে যদি মই ফাৰ্স্ট কোৱেশ্চনটো চাও ফাৰ্স্ট কোৱেশ্চনটো আছে প্ৰথম সিটি বাছ সেৱা ক'ত ষ্টাৰ্ট হৈছিল সো অসমৰ যোনটো প্ৰথম সিটি বাছ সেৱা ষ্টাৰ্ট হৈছিল এইটো হ'ল গুৱাহাটীত আৰু 1946 চনত হিটো ষ্টাৰ্ট হৈছিল নেক্সট কোৱেশ্চনটো চাই লও অসমৰ প্ৰথম নৈশ বাছ চলাচল কেতিয়া আৰম্ভ হৈছিল কাৰেক্ট আনসাৰটো হৈ যাব 1979 চনত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম দলংখনৰ নাম কি সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব হৰাইঘাট দলং যোনটো 1963 চনত আৰম্ভ হৈছিল প্ৰথম যাত্ৰীবাহী ৰেল চলাচল কেতিয়া ষ্টাৰ্ট হৈছিল সো ইটো বহুত এটা ইম্পৰ্টেণ্ট কোৱেশ্চন যোনটোৰ আনসাৰ হ'ল 1883 চনৰ 16 জুলাই তাৰিখে প্ৰথম যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ হয় অসমৰ প্ৰথম মেডিকেল কলেজ কোনটো সো ইয়াৰ যদি মই কাৰেক্ট আনসাৰটো চাও ইটো হ'ল অসম চিকিৎসা মহাবিদ্যালয় যোনটো ষ্টাৰ্ট হৈছিল 1947 চনত নেক্সট কোৱেশ্চনটো হ'ল অসম চিকিৎসা মহাবিদ্যালয়ৰ আগৰ নামটো কি আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব বেৰি হোৱাইট মেডিকেল স্কুল যোনটো স্থাপন হৈছিল 1900 চনত নেক্সট কোৱেশ্চনটো হ'ল অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ কোনটো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব নটৰাজ থিয়েটাৰ যোনটো 1963-64 ত ষ্টাৰ্ট কৰা হৈছিল নেক্সট কোৱেশ্চনটো চাই লও নটৰাজ থিয়েটাৰৰ জন্ম কোনে দিছিল সো নটৰাজ থিয়েটাৰ যোনে জন্ম দিছিল সেই ব্যক্তিগৰাকী হ'ল অচ্যুত লহকৰ মানে অচ্যুত লহকৰে নটৰাজ থিয়েটাৰৰ জন্ম দিছিল নেক্সট কোৱেশ্চনটো চাই লও ভ্ৰাম্যমান থিয়েটাৰত হোৱা প্ৰথম নাটকখন কি ইটো সুধিছে মানে ভ্ৰাম্যমান থিয়েটাৰ প্ৰথমখন আছিল নটৰাজ আৰু সেই নটৰাজ থিয়েটাৰত যিবিলাক প্ৰথম নাটক হৈছিল এইবিলাক হ'ল জেৰেঙ্গাৰ হতি বুকজোৰা আৰু টিকেন্দ্ৰজিত নেক্সট কোৱেশ্চনটো চাই লও ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম মহিলা প্ৰযোজক কোনে আছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অবলা বৰ্মন আৰু ভ্ৰাম্যমান থিয়েটাৰখন হ'ল মুন থিয়েটাৰ মানে মুন থিয়েটাৰৰ অবলা বৰ্মন হ'ল প্ৰথম মহিলা প্ৰযোজক প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন ইটো সুধিছে প্ৰথম অসমীয়া চলচ্চিত্ৰখন হ'ল জয়মতী যোনটো 1935 চনত বনোৱা হৈছিল জয়মতী চলচ্চিত্ৰৰ ৰচয়িতা কোন মানে জয়মতী চলচ্চিত্ৰটো কোনে ৰচনা কৰিছিল কাৰেক্ট আনসাৰটো হৈ যাব জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ দ্বিতীয় চলচ্চিত্ৰ কোনখন মানে প্ৰথমখন হ'ল জয়মতী আৰু দ্বিতীয়খন কোনটো ইটো সুধিছে দ্বিতীয়খন হৈ যাব ইন্দ্ৰমালতী আৰু কেতিয়া বনোৱা হৈছিল এইটো জয়মতী বনোৱাৰ 4 বছৰ পিছত মানে 1939 চনত বনোৱা হৈছিল ইন্দ্ৰমালতীখন নেক্সট কোৱেশ্চনটো চাই লও জয়মতীৰ অভিনেত্ৰীৰ নাম কি মানে জয়মতীত যোনে এক্টিং কৰিছে সেই অভিনেত্ৰীৰ নামটো সুধিছে কাৰেক্ট আনসাৰটো হৈ যাব আইদেউ হেণ্ডিক ভূপেন হাজৰিকা ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই একেলগে অভিনয় কৰা একমাত্ৰ অসমীয়া ছবি কোনটো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব সিৰাজ যোনটো 1948 চনত বনোৱা হৈছিল অ মোৰ আপোনাৰ দেশ এই গীতখন কোনে ৰচনা কৰিছিল সো অ মোৰ আপোনাৰ দেশ গীতখন লক্ষীনাথ বেজবৰুৱাই ৰচনা কৰিছিল অসমৰ শাস্ত্ৰীয় নৃত্য কোনটো ইটো সুধিছে অসমৰ শাস্ত্ৰীয় নৃত্য যোনটো হ'ল ইটো হ'ল সত্ৰীয়া নৃত্য আৰু ইটো 2000 চনৰ 15 নৱেম্বৰৰ পৰাহে শাস্ত্ৰীয় নৃত্যৰ অৱদান দিয়া হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থৰ নাম সুধিছে সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব বনফুল বনফুলটো হ'ল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া গ্ৰন্থ নেক্সট কোৱেশ্চনটো চাই লও বনফুল গ্ৰন্থৰ ৰচয়িতা কোন মানে যোনটো গ্ৰন্থই সাহিত্য একাডেমী বঁটা পাইছিল সেই
বনফুল গ্ৰন্থৰ ৰচয়িতাৰ নাম সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব যতীন্দ্ৰনাথ দুৱৰা আৰু বনফুলটো কেতিয়া লিখিছিল 1955 চনত তেওঁ বনফুলটো লিখিছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোনে এইটো সুধিছে সো জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়াজন হল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যোনে 1979 চনত জ্ঞানপীঠ বঁটাটো লাভ কৰিছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন মানে এতিয়া প্ৰথম অসমীয়া মহিলা কোন এটো সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব মামনি ৰয়সম গোস্বামী আৰু কেতিয়া পাইছে তেওঁ 2001 চনত জ্ঞানপীঠ বঁটাটো লাভ কৰিছে ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম কি মানে ভাৰত ৰত্ন বঁটা পোৱা প্ৰথম অসমীয়াৰ নাম গোপীনাথ বৰদলৈ যোনে 1999 চনত ভাৰত ৰত্ন বঁটাটো লাভ কৰিছে ভূপেন হাজৰিকাক কেতিয়া ভাৰত ৰত্ন বঁটাটো দিয়া হৈছিল সো ভূপেন হাজৰিকাক 2019 চনত ভাৰত ৰত্ন বঁটাটো দিয়া হৈছিল আৰু তেওঁ হল অসমৰ দ্বিতীয় গৰাকী ব্যক্তি যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন সো অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়াজন হল ভোগেশ্বৰ বৰুৱা আৰু তেওঁ কেতিয়া পাইছে অৰ্জুন বঁটাটো 1966 চনত তেওঁ অৰ্জুন বঁটাটো লাভ কৰিছে অভিৰুচি স্পৰ্টছ ডে কেতিয়া পালন কৰা হয় সো অভিৰুচি স্পৰ্টছ ডে যোনটো আছে এটো 3rd সেপ্টেম্বৰ পালন কৰা হয় আৰু কিয় এটো 3rd সেপ্টেম্বৰত পালন কৰা হয় কেনেকি ভোগেশ্বৰ বৰুৱাৰ জন্মদিনাখন হল 3rd সেপ্টেম্বৰ এই কাৰণে 3rd সেপ্টেম্বৰৰ দিনখনত অভিৰুচি স্পৰ্টছ ডে পালন কৰা হয় অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন মানে প্ৰথম অসমীয়া মহিলাৰ ব্যাপাৰে সুধিছে ইয়াতে সো ইয়াৰ আনসাৰটো হল মনালিসা বৰুৱা মেহতা যোনে 1987 চনত অৰ্জুন বঁটা লাভ কৰিছে আৰু তেওঁ কিহৰ লগে জড়িত তেওঁ টেবুল টেনিছৰ লগত জড়িত খেলৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন সো খেলৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়াজন হল লভলীনা বৰগোহাঁই আৰু তেওঁ কেতিয়া খেলৰত্ন বঁটাটো লাভ কৰিছে 2021 চনত দাদা সাহেব ফালকে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন এটো সুধিছে সো দাদা সাহেব ফালকে বঁটাটো লাভ কৰা প্ৰথম অসমীয়াজন হল ডক্টৰ ভূপেন হাজৰিকা তেওঁ 1992 চনত দাদা সাহেব ফালকে বঁটাটো লাভ কৰিছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ মানে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰটোৰ নাম কি ইয়াৰ নামটো হল ভাইটি আৰু ভাইটি কেতিয়া বনোৱা হৈছিল 1972 চনত বনোৱা হৈছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন সো অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন হল পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম অসম সাহিত্য সভাৰ আয়োজন কত কৰা হৈছিল প্ৰথম অসমীয়া সাহিত্য সভাৰ আয়োজনটো শিৱসাগৰত কৰা হৈছিল আৰু 1917 চনত সেই সাহিত্য সভাটো আয়োজন কৰা হৈছিল অসমৰ জনজাতীয় জীৱনৰ ওপৰত ভিত্তি কৰি লিখা প্ৰথম অসমীয়া উপন্যাস কোনখন প্ৰথম উপন্যাস অসমৰ জনজাতীয় জীৱনৰ ওপৰত ভিত্তি কৰি লিখা সেইখন হল মিৰি জীয়ৰী যোনটো লিখিছে ৰজনীকান্ত বৰদলৈয়ে অসমত স্থাপন কৰা প্ৰথম কলেজ কোনখন সো অসমত স্থাপন কৰা প্ৰথম কলেজটো হৈ যাব কটন কলেজ আৰু এটো কেতিয়া স্থাপন কৰা হৈছিল 1901 চনত প্ৰথম অসমীয়া মন্থলি মেগাজিন কোনটো সো এটো সকলোৱে জানো প্ৰথম অসমীয়া মন্থলি মেগাজিনটো হল অৰুণোদয় আৰু অৰুণোদয়টো কেতিয়া ষ্টাৰ্ট কৰা হৈছিল এটো 1946 চনত ষ্টাৰ্ট কৰা হৈছিল আৰু কোনে এটো ষ্টাৰ্ট কৰিছিল নাথান ব্ৰাউন এটো ষ্টাৰ্ট কৰিছিল আৰু এটা ইম্পৰ্টেন্ট মন্থলি মেগাজিন হল জোনাকী যোনটো কেতিয়া ষ্টাৰ্ট হৈছিল 1989 চনত ষ্টাৰ্ট হৈছিল আৰু এটো কেনেকৈ মনত ৰাখিব পাৰিম এটো এনেকৈ মনত ৰাখিব পাৰিম যে O46J89 মানে অৰুণোদয় 1946 ত আৰু জোনাকী 1989 চনত ষ্টাৰ্ট কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব হলিৰাম ডেকা ইটো বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন বহুত বাৰত এটো সুধিছে প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন সো প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰীজন হল হায়েদা
আনোৱাৰা তাইমুৰ মানে প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰীজন হ'ল ছায়েদা আনোৱাৰা তাইমুৰ সো ফ্ৰেন্ডছ ইবোৰ আছিলে অসমতে প্ৰথমবাৰৰ বাবে হোৱা জিকেৰ কুৱেশ্যনছ ইবোৰ বহুত ইম্পৰ্টেণ্ট আপোনাৰ এক্সামৰ কাৰণে সো কুৱেশ্যনবিলাক ভালকৈ চাই লওক আৰু ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ' বটনটো লাইক কৰি কিনে চেনেলটো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰক